বান্ধৱীসকল, দীপাঞ্জলি ব্লগ অন্য এটি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ নিশ্চয় ভালেই চাগে, মোৰ বৰ্তমান ভালেই। আজি মই আপোনালোকক এটা ৰেচিপি দেখাম বুলি ভাবিছোঁ, মানে ৰৌ মাছৰ পিটিকা। আহকচোন চাওঁ মোৰ ৰৌ মাছৰ পিটিকা। গেছটো কাৰণে বনাইছোঁ, সেইকাৰণে অকল এপিছে বনাইছোঁ। আৰু লগতে নহৰু 3 ফুটা পুৰি লৈছোঁ। জুই নাই যদিহে গেছতে পুৰিব লগা হয় আৰু এনেকৈ। এয়া মোৰ পুৰি লোৱা মাছ, ইয়াৰ অলপ ধনিয়া, অলপ পিঁয়াজ, এটুকুৰা নেমু, 2টা জলকীয়া আৰু নহৰু লৈছোঁ 3 ফুটা। মই নহৰু বেছি নাখাওঁ মানে, সেইকাৰণে অকল 3 ফুটা দিছোঁ। এইখিনি এতিয়া গোটেইখিনি পিটিকিম। আপোনালোকে ক'বচোন হা, মাছ পিটিকা, ৰৌ মাছৰ পিটিকা খায় নে নেখায়, কমেণ্টত জনাব। মই মানে ইয়াত মানে মাছ পোৱা নাযায় বেলেগ, মানে সেইটো কাৰণে মানে ৰৌ মাছৰ পিটিকাহে খাওঁ। ৰেডি মোৰ ৰৌ মাছৰ পিটিকাখন। আপোনালোকেও এনেকৈ খায় নে নাখায় জনাবচোন কমেণ্ট কৰি। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু নতুনকৈ যিসকলে চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। বাই।